হাই এভৰিৱান, স্বাগতম জনাইছোঁ মই মোৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া আচলতে ৰাতিপুৱাই মই পায়স বনাবলৈ লৈছোঁ আৰু আজি যাম এফালে ফুৰিবলৈ। ক'ত যাম আপোনালোকক দেখাই থাকিম বাৰু। এতিয়া মই পায়স বনাবলৈ লৈছোঁ আৰু গাখীৰখিনি উতলিলত মই এতিয়া ইয়াতে দি দিছোঁ চাউল। গোটেই চাউলখিনি মই আধা ঘণ্টাৰ আগতে তিয়াই ৰাখিছিলোঁ। নিতিয়ালেও হৈ যায় বাৰু, কিন্তু মই তিয়াই ৰাখিছিলোঁ আৰু গোটেই চাউলখিনি মই ইয়াতে দি দিলোঁ। দি পেলাই হেতাখনে মই লৰাই ল'লোঁ ভালদৰে। চাউলখিনি যেতিয়া আধা সিজা হ'ব তেতিয়া মই দি দিম চেনি, আৰু চাউলখিনি মোৰ আধা সিজিলত মই এতিয়া চেনি দি দিছোঁ জোখ অনুসাৰে। পায়সত মিঠাটো অলপ বেছি হ'লেই খাই ভাল লাগে, তাতে কিছুমানে বহুত বেছি মিঠা খায় আৰু কিছুমানে কম, সেইটো জোখ অনুসাৰে আপোনালোকে দি ল'ব। আৰু পায়সখিনি যেতিয়া আধা সিজা হ'ল তেতিয়া মই চেনিটো দি দিলোঁ। আৰু এতিয়া মই কাজু খিচমিচখিনিও লগতে দি দিছোঁ। এইখিনি মই আগতীয়াকৈ গৰম পানীত তিয়াই ৰাখিছিলোঁ, সেইখিনিও দি ভালদৰে লৰাই ল'লোঁ। এয়া মোৰ উতল আহি গৈছে। দেখিছেনে, পায়সখিনি মোৰ সিজিয়ে গৈছে। আৰু এতিয়া মোৰ পায়সখিনি সম্পূৰ্ণকৈ সিজি গৈছে। এতিয়া মই ইয়াতে দি দিছোঁ অলপমান পাউডাৰ গাখীৰ। আচলতে পাউডাৰ গাখীৰটো এনেকৈ দিলে ই কনডেন্স মিল্কৰ কাম কৰে। যিহেতু মোৰ লগত কনডেন্স মিল্ক নাই, সেইকাৰণে মই পাউডাৰ গাখীৰ এনেদৰে দি পেলাই গোটেইখিনি লৰাই দিছোঁ। পাউডাৰখিনি এনেকৈ দিলে খাবলৈ আচলতে খুব সোৱাদযুক্ত হয়। আৰু কনডেন্স মিল্ক দিলে যেনেকুৱা হয় পায়সটো ডাঠ টাইপৰ, তেনেকুৱা হয়। সেইকাৰণে মই পাউডাৰ গাখীৰকে অলপমান দি দিছোঁ। দি পেলাই এই গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। আৰু শেষত দিছোঁ মই 2 চামুচ ঘিউ। 2 চামুচ ঘি দি এই গোটেইখিনি মই লৰাই দিম। মোৰ পায়সখিনি হৈয়ে গ'ল আচলতে। এয়া দেখিছেনে, খাবলৈ খুব সোৱাদযুক্ত হৈছিল আচলতে। এই গোটেইখিনি ভালদৰে মই মিক্স কৰি দিম। এয়া মোৰ পায়সকণ ৰেডি হৈ গ'ল। এতিয়া খাই বৈ আমি ফুৰিবলৈ ওলাই আহিলোঁ। আৰু আচলতে আমি বাবা থানলৈ বুলি আহি আছোঁ। আচলতে বাইকত আহি মোৰ ভাল লাগে, সেইকাৰণে বাইক লৈ আহিলোঁ। আৰু আমি দুজনে আহিছোঁ, হাজবেণ্ড আৰু মই। ভাবিলোঁ ভিডিঅ'টো আপোনালোকক যিমান পাৰোঁ সিমানখিনি কৰি দেখুৱাম। তেতিয়াহ'লে ব'লকচোন গৈ থাকোঁ। এতিয়া আহি আমি দেৰগাঁও পালোহি। চাওকচোন পৰিৱেশটো ইমান ধুনীয়া, এইফালে চাহ গছ, খুব ধুনীয়া পৰিৱেশ। এতিয়া আহি আমি নুমলীগড় সোমালোহি আচলতে। আৰু এয়া হৈছে ধনশিৰি নৈ। চাই থাককচোন ভিডিঅ'টো আপোনালোকে। এতিয়া আমি নুমলীগড়ৰ তিনিআলিৰ পৰা বাবা থানলৈ যোৱা ৰাস্তাটোৱেদি সোমালোঁ। ইয়াৰ পৰিৱেশটোতো আৰু ধুনীয়া, বহুতেই বেছি ধুনীয়া আচলতে। চাই থাককচোন ভিডিঅ'টো। দুয়োফালে বাগান আছে আৰু এইবিলাক মাজত গছ, কি গছ নাজানো বাৰু, কিন্তু পৰিৱেশটো সঁচাকৈয়ে খুব ধুনীয়া। চাই থাকক তেতিয়াহ'লে ভিডিঅ'টো। এতিয়া আহি আমি বাবা থান পালোহি। এয়া চাকি ধূপ ল'লোঁ আৰু চাকি তাকি জ্বলাই লওঁগৈ। তেতিয়াহ'লে ব'লক মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ।
এয়া আমি মন্দিৰৰ ভিতৰলৈ আহি আছোঁ আৰু চাকি আৰু ধূপ লৈ ল'লোঁ। ভিতৰলৈ সোমাই যাওঁ। ভিডিঅ'টো আপোনালোকক যিমান পাৰোঁ দেখাই গৈ থাকিম। বলক গৈ থাকোঁ। ইয়াতে চাকি জ্বলাব লাগিব আৰু চাকি কেইগছ জ্বলাই লওঁ তেতিয়াহ'লে। এতিয়া আমি চাকি দি ওলাই আহিলোঁ। ইয়াৰ পৰা আমি এতিয়া পুৰণা বাবা থানলৈ যামগৈ, যিখন মানে দেওপাহাৰৰ ওপৰত আছে। ইয়াৰ পৰা 1 কিলোমিটাৰমান দূৰত হ'ব। ভাবিলোঁ তাৰ আগতে মন্দিৰৰ পৰিৱেশটো আপোনালোকক অলপকৈ দেখাই দিওঁ। এয়া আমি থানৰ পৰা ওলাই আহিলোঁ। এয়া বাহিৰৰ পৰা দেখুৱাই দিছোঁ। আজি দোকানবোৰ বন্ধই আছে প্ৰায়ভাগেই, দেওবাৰ কাৰণে চাগে। এয়া আমি পুৰণা বাবা থান পালোহি। এতিয়া এয়া দেওপাহাৰৰ ওপৰত আছে। ইয়াত প্ৰায় 200মান চিৰি আছে। 200মান চিৰি যাবগৈ লাগিব আৰু যেনে তেনে গ'লোগৈ আৰু ওপৰলৈ ৰৈ ভৰি বিষাই যায়গৈ মানে আৰু যাওঁতে। ৰৈ গ'লোগৈ আৰু 200 চিৰি, প্ৰায় 200মানেই আছে চাগে। বলক তেতিয়াহ'লে যাওঁ, ওপৰত কি আছে আপোনালোককো দেখাম। এয়াই এইকণতে অকণমান সময় ৰ'লোঁ আচলতে। যেনে তেনে আহি ৰৈ মানে ওপৰ পাইছোঁহি আৰু। আচলতে পুৰণি দিনৰ মানে নাজানো ভালদৰে বাৰু, কিন্তু জনামতে এইবোৰ মানে শিলত এনেকৈ বিভিন্ন ধৰণৰ মূৰ্তি মানে শিলত কাটি থোৱা আছে। গণেশ মূৰ্তি এনেকুৱা আৰু কিবা কিবি মানে মূৰ্তি এনেকৈ ইয়াত মানে শিলতে কাটি থোৱা আছে আৰু আগৰ দিনৰ ৰজাই ইয়াত কাটিছিলে বুলি শুনিছোঁ আৰু ভালদৰে ইমান নাজানো মই। চাৰিওফালৰ পৰিৱেশটো দেখাই দিওঁ আপোনালোককো, চাই থাকক ভিডিঅ'টো। এইফালেদি এপাক ঘূৰি যামগৈ আৰু। নামি আহিলোঁ। ইয়াৰ পৰা পাহাৰৰ
বাহিৰৰ দৃশ্যটো চাওকচোন আপোনালোকে। এয়া আমি ওপৰৰ পৰা নামি আহিলোঁ। এতিয়া ঘৰমুৱা হ'ম আৰু বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ। ইয়াত বনৰীয়া হাতী ওলাই বুলি শুনিছোঁ। ব'লক তেতিয়াহ'লে গৈ থাকোঁ আৰু এতিয়া। এতিয়া চিধা চিধি ঘৰলৈ যামগৈ আৰু কিবা এটা খাই।